হেল্ল' এভৰিৱান, স্বাগতম জনালোঁ মোৰ নতুন এটি ভিডিঅ'। এইটো ভিডিঅ' আছিল মিনি ভ্লগ বুলিয়ে বনাইছিলোঁ, কিন্তু থাকি গ'ল যে ভিডিঅ'খিনি, সেইকাৰণে দুদিনৰ মিলাই ভিডিঅ'টি আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ। সকলোৱে মৰম দিব। আৰু বহুত দিনৰ পিছত মানে বৰষুণ দি ৰ'দটো দিছে, সকলোবিলাক কাপোৰ কানি উলিয়াই দিছোঁ। উলিয়াই দিলতহে মানে মনটো ভাল লাগিছে। আৰু বহুত দিনৰ পিছত ৰ'দটো দি দিছে যে সকলোবিলাক ধুই মেলি দিলেহে মানে পৰিপাটি যেন লাগে, মনবোৰ ভাল লাগে, মুকলি মুকলি লাগে। বৰষুণ দি থাকিলে কিবা লেতেৰা লেতেৰা ভাৱ হয়, নহয়নে বাৰু? আৰু মিনি ভ্লগহে আৰম্ভ কৰিছিলোঁ। এইফালে চাওকচোন, দেহানো ইমান ধুনীয়াকৈ তাৰ খেলনা বস্তুখিনি সজাই থৈছে। ময়ো অকণ ভিডিঅ' কৰি থলোঁ, আপোনালোকৰ মাজলৈও আগবঢ়ালোঁ। আৰু এইফালে মায়ে মানে ধুনীয়াকৈ মানে নিমকি বনাবৰ কাৰণে মঠি থৈছে। মই কাটি দিম, মায়ে বনাই যাব। যিহেতু আমাৰ ঘৰত মানে নিমকি থাকেই, আৰু যিহেতু দেহানুৱে মানে খুব বেছি ভাল পায় নিমকি খাই, সেইকাৰণে বনাই লওঁ। আৰু কেইদিনমানৰ কাৰণে থাকেই, সেইকাৰণে খাই থাকিব পাৰি। এইফালে আমাৰ মানে নিমকি বনাই ৰেডি হৈ গ'ল। তাৰ পাছত আকৌ ভিডিঅ' নকৰিলোঁ যে, সেইকাৰণে এনেদৰে দুদিনৰ ভিডিঅ'ই মিলাই দিছোঁ। সকলোৱে স্কিপ নকৰি ভিডিঅ'টি চাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টি কণ্টিনিউ নকৰিলেও কাৰণে মানে মিনি ভ্লগ নিদি মানে এনেদৰে দুদিনৰ মিলাই ভিডিঅ'টি দিবলৈ চেষ্টা কৰিলোঁ। এইফালে আজি ৰাতিপুৱা মানে চাহ তাহ খাই আজৰি হৈ দেহানুৰ লগত খেলি আছোঁ। চাওকচোন, অ'ত দিছে। আইও বাবা, ক'ত পৰিলেগে? সেইটো আজি সজোৱা আকৌ, আজি নহজোৱা নি ধুন? বাবা পপলি পপলি কি সেইটো? টুটু টুটু ধুন পোৱা নাই, ধুনু পৰা নাই। অ' তোমাক খাই দিলোঁ নেকি? চাবি কৈছা, ধুনুকে থৈ দিবা দেই, আইতা পিটু পিটু কৰিব। আজি গা কৰিবা নাই ধুনে? হা? অ' এইটো কি পিন্ধিলা? বা এইটো কি পিন্ধিলানো? টুপি দাঁতকেইটা নায়েই, চকলেট খাই খাই, মটন খাই খাই, হয় নাই? দাঁতকেইটা নায়েই তা। ধুন ক'ত আছেনো? অ' এইটো দেখিলো, আমাৰ ধুন ক'ত আছেনো? ফুফু গ'ল। ধুন ক'ত আছে? ফুফু গ'ল। এইটো কা খাৰু? তো এইফালে ৰ'দ দিছে। পিছত এইফালে চাওকচোন, আমাৰ ঘৰৰ ভাতকেৰেলাজোপা এইফালে ধুনীয়াকৈ লাগিছে। আৰু ভাতকেৰেলাজোপা চাই মানে বহুত বেছিয়ে লাগিছে। আমাৰ ঘৰত ধুনীয়াকৈ খাবলৈ বুলি হৈছে। আৰু এইটো এটা চাওকচোন, ইমান ধুনীয়াকৈ লাগিছে। ঘৰৰ ভাতকেৰেলা খোৱা মজাই বেলেগ, নহয়নে বাৰু? আৰু আমাৰ দেউতাই চাওকচোন, ইমান ধুনীয়াকৈ জেওৰা ভেটি থৈছে। যিহেতু আমাৰ ঘৰত কুকুৰা আছে, যিহেতু সৰু হৈ থাকোঁতে ভাতকেৰেলাজোপা খুচৰি দিলে বেয়া হৈ যাব, সেইকাৰণে ধুনীয়াকৈ কুকুৰা নোসোমাবৰ কাৰণে ধুনীয়াকৈ জেওৰা ভেটি দি দিছে। ঘৰত লগা শাক পাচলি খাবলৈ বহুত বেছিয়ে ভাল লাগে, নহয়নে? দোকানৰ পৰা অনাতকৈ। ফালে চাওকচোন, মানে দেহানুৱে দুদৈকো কিমান আমনি লগাই দিছে। দুদৈকে কিবা এটা কৰিব লৈছে, সিও পাছে পাছে গৈ লৈছে। নাহে চাওকচোন। ধুন মানুহ এইপিনে সোমাবা, আহা আহা আকৌ। আহা, কি কৰিছা ইমান ৰ'দখনত? ইমান ৰ'দ দিছে। আহা আহা আহা, আহি যোৱা চেণ্ডেল পিন্ধিলা? আহা আকৌ, ক'ত গৈছাগে সেইপিনে?
বা গৰম নাই উঠানে আহিছা না আহা গুড বয় 1 2 3 আহা বাহিৰত খেলিবলৈ পালে আৰু কথাই নাই হয় নাই ৰ'দ চ'দ নাচায় আৰু এইকেইদিনা সোমাই থাকিবলৈ পাইছিলে বৰষুণ ডাৱৰীয়া বতৰ চা তাৰ কাণ্ড চা পাপা পিটিব আহিছা না আহা আকৌ মই যাওঁ ফুফু যাওঁ মই ওলাওঁগৈ দেই বাই 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 ক'ত সোমাই আছা ধুন থাকা থাকা মই বাই বাই মই যাওঁগৈ আহা ক'ত আকৌ ক'ত বহিছে লেতেৰাখন লৈছে ইয়াক পিটিম এতিয়া আহা আহা আহিছা নাহা মই ভিতৰত কিবা এটা কওঁগৈ ইয়াক এইফালে মানে ধুনীয়াকৈ ৰেডি হৈ মেলি কাৰেণ্টৰ বিল দিবলৈ বুলি ওলাইছোঁ কাৰেণ্টৰ বিল দি আহিলোঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ বেছি দূৰ নহয় অকণমান দূৰ গ'লেই হয় চাইকেল লৈ যাম মই প্ৰথমে কাৰেণ্টৰ বিল দি আহিলোঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ তাত আৰু ভিডিঅ' নকৰোঁ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ দেহানেও যাওঁ যাওঁ বুলি উৎপাত লগাই আছে মানে পাপাকৰ ওচৰলৈ যায় হেনো ময়ো যাম পাপাৰ ওচৰলৈ যাওঁ বুলি কৈছে এতিয়া সি ধুনীয়াকৈ খেলি আছে থাকিব আইতাকৰ লগত আহি পামহে চাই থাকিব ভিডিঅ'টি ময়ো যাম লগাই আছে বস্তুখিনি গোটেইখিনি আকৌ ৰুমলৈ লৈ আহিলে এতিয়া ধুনীয়াকৈ খেলি আছে তাৰপিছত কৈছে বোলে পাপা আছে যাম ময়ো যাম ধুন মানুহ ক'ত যাবা ফুফু যাবা কাৰ ওচৰলৈ যাবা মাৰ লগত ফুফু যাবা মই নিনো তোমাক তুমি আইতাৰ লগত থাকিবা ABCD পঢ়া আকৌ সেইখন নাফালে দেই ধুনুকে থৈহে দিব লাগে কোনটো কৈ দিয়া দেখুৱাই দিয়াচোন কোনটো তুমি চিনিয়ে নোপোৱা তুমি এতিয়া ডাঙৰ হ'লা নকয় সেনেকুৱা মুখত নোসোমাই বাই বাই মই যাওঁ নহয় তুমি দুডো মোবাইল চাই থাকিবা দেই বাই বাই এইটো মোৰ লগত যাব লাগে সেইটো ভৰি গছকি আছে ভৰি গছকিব নালাগে সেয়া কৰিব নালাগে নিনো তোমাক সেয়া কৰিলোঁ বাবা মই আহি পাই আকৌ ঘৰ পালোঁহি আহি পাই মানে কাৰেণ্টৰ বিল দি আহি তাৰপিছত আকৌ গ'লোঁ পিঠা খুন্দাবলৈ বুলি তেতিয়া আহি পাই মানে তেনেকৈ ভিডিঅ' নকৰিলোঁ কাৰেণ্টৰ বিল দি আহি আৰু কিয়নো দেহানে মানে বহুত চিঞৰি কান্দিলে মানে নাথাকে সি তাকো যাব লাগে আইতাকে ধৰি ৰাখিলে কাৰণে মোবাইলটো নুলিয়ালোঁ আৰু এতিয়া পিঠা খুন্দাই মেলি আহিলোঁগৈ ইমান গৰম উঠিছে মানে চাইকেল বহুত দিনৰ মূৰত চলাইছোঁ যে বহুত বেছি গৰম হৈছে আৰু ৰ'দটো ইমান টেকটেককৈ দিছে ইমান ডাঙৰকৈ দি দিছে আৰু এতিয়া দেহানে মানে লালিপপ খাই আছে বহুত কেইদিন লালিপপ খোৱা নাছিলে লালিপপ আনি দিছোঁ তাক এতিয়া লালিপপ খাই আছে আৰু আমাৰ ৰুম মানে লেতেৰাই হৈ থাকে তাক চাব দেই লালিপপ খাই আছে তাৰপিছত তাক গা পা ধুৱাই দিব লাগিব সেয়াই আৰু দেহানো লালিপপ খাইছা তুমি এইখিনি ধুনীয়াকৈ হেৰিটোত ভৰাবা দেই তাৰপিছত গা ধুবগৈ লাগিব হ'ব নাই মই কাপোৰ সলাই লওঁ গা কৰিবা নাই আজি লালিপপ খাই লোৱা তাৰপিছত গা দুদু ক'ত গ'ল দুদু নাই ক'ত গ'ল দুদু কাম গ'ল তাৰপিছত আকৌ চাওকচোন এইফালে লালিপপ লাগে বুলি আকৌ দুদুৱে আকৌ আমনি কৰি আছে কিনো কৰিব দিনটো আমনি পায় আমাৰ লগত খেলি আৰু মোবাইল চোৱা খন্তেক চাই আৰুতো দিনটো এনেদৰে থাকিব লাগে সেইকাৰণে আমনিকে কৰি থাকে আৰু চাওকচোন কেলৈ বা দাঙিব বা তাক আজি 3টা খালে মটন ক'ত লালিপপ আছে দুদুৱে আকৌ কামনি কৰি আছেগৈ সি লালিপপ খাম বুলি এতিয়া গা পা ধুই আজৰি হ'ল যে পিটিম ইমান আমনি কৰি নাথাকিবা আকৌ দেখানো নাপায় নহয় দেই লালিপপ ইমানকৈ খালে মানে কি হ'ব দাঁত পোখে খাব নাই দাঁতকেইটা নাই এতিয়া ইমান দুষ্ট কৰি নাথাকিবা আকৌ কাইলৈ খাবা আমনি মামা খাবা মামা খাবা দেই
হাঁহি নোলাই মোক মামা খাবা দৌদেকৰ কামনি কৰি আছে দৌদেকৰ কামনি কৰি আছে দৌদেকৰ কামনি কৰি আছে টম খাই হেনো ৰাতিপুৱা এতিয়া লালিপৰ পেট আমৰ কাৰণ তিনিটা কিমান খাবা হে কিমান খালা হে কিমান খালা ইমানকৈ খায় ক'ত আছে পইচা দিয়া আনিমগৈ পে দিয়া আকৌ আনোগৈ মই পে দিব দেই ইয়া দিয়া অঁ আনিমগৈ দেই পিলিদৰ দোকানৰ পৰা আনিমগৈ দুদৰ দোকানৰ পৰা আনিমগৈ দেই পিছবিলাকে যাম নহয় তাৰপৰা আনিমগৈ দেই আকৌ লৈ ল'লা ভৰাই থৈ দিয়া পাপা আহিলে দি দিবা অঁ পাপা ক'ত গ'ল দুষ্ট 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 ক'ত আছে টম ক'ত আছে দোকান চব জানিব দাঁতকেইটা দেখুৱাই দিয়া আছে ইংকে দেখুৱাই দিছোঁ তাৰপিছত ভাতো যিহেতু হ'ল দেহানুকো খুৱাই মেলি শুৱাই দিলোঁ যিহেতু দেহানু বহুত বেছি উৎপাত কৰি আছিল আৰু উৎপাত কৰিবই উপায় নাই আৰু শুৱাই ল'লোঁ তাৰপিছত দেহানুকো খুৱাই ল'লোঁ ময়ো ভাত খাবলৈ বুলি লৈছোঁ আৰু সকলোবিলাক মায়ে আজি বনাইছে কিনো বনালে তাকো দেখুৱাবলৈ বুলি লৈছোঁ এইফালে মানে মাছ আলু জাতিলাও তেনেকৈ দি বনোৱা হৈছিল আৰু এইফালে আকৌ মাছেই বনাইছিল কালি মানে গাঁৱৰ ল'ৰা এজনে মাগুৰ মাছ আৰু সৰু মাছ অকণমান দিছিলে এইফালে মাগুৰ মাছ আলু বিলাহী তেনেকৈ দি বনাইছিল তাৰপিছত লেফাফু খাই পাইছেনে বাৰু এইফালে লেফাফু আলু তেনেকৈ বনোৱা হ'ল তাৰপিছত সেইফালে সৰু মাছ যিহেতু দিছিলে সৰু মাছ ফ্ৰাই কৰি খুন্দি পিনে জলকীয়া দি খায়ো তেনেকৈও ভাল লাগে আপোনালোকে খাই পাইছেনে বাৰু তাৰপিছত সেইফালে ভাত কেৰেলা ফ্ৰাই আৰু সেয়া নেমু এডোখৰ লৈ লৈছোঁ নেমু চেপি পিনে খোৱা মজাই বেলেগ আজি এনেদৰেই খাবলৈ লৈছোঁ এই দুপৰীয়া সাঁজ এনেদৰেই খাবলৈ বুলি লৈছোঁ আপোনালোকৰ মাজলৈও আগবঢ়ালোঁ আৰু একেখন কাঁহীতেই মানে লৈ লৈছোঁ তেনেকৈ আপোনালোকক দেখুৱাম বুলিয়ে সজাই মেলি মানে লোৱা নাই যেনেদৰে কাঁহীত লৈ লৈছিলোঁ তেনেকৈয়ে দেখুৱাই দিছোঁ সজাই থকা নাই আৰু হেল্ল' এভৰিৱান এতিয়া ভাত খাই মেলি আজৰি হৈ সকলো কাম বন কৰি মেলি এতিয়া অলপ বহিছোঁ আৰু দেহানো শুই আছে আৰু মোৰ মাতষাৰ সৰুকৈও যাব পাৰে যিহেতু ফেনখন চলি আছে আজি যিহেতু বহুত বেছি গৰম হৈ আছে ৰ'দটো মানে ইমান টেকটেককৈ মানে ডাঙৰকৈ ওলাইছে আৰু যিহেতু পিছলৈ ভিডিঅ' আৰু কৰিম থাকিলে বহুত বেছি এলাহ লাগিব আৰু সামৰিব নোৱাৰিম সেইকাৰণে আজি ভিডিঅ'টি এনেদৰেই সামৰিম বুলি ভাবিছোঁ আৰু ভিডিঅ'টি আপোনালোকে কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় আৰু যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু গীতটো দেখুৱাটো কেতিয়াওতো সম্ভৱ নহয় অকণমান যি পাৰোঁ তাকে সামৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ নিজেও পিছত চাব পাৰিম আৰু আজি দিনটো গ'লেগৈতো কেতিয়াও ঘূৰাই নাপাওঁ আকৌ কাইলৈ এটা নতুন দিন আহিব পিছত নিজেও চাব পাৰিম আৰু তেনেকৈ মানে মোৰ ভিডিঅ' কৰি দিয়াও মানুহ নাই যি পাৰোঁ নিজে দেখুৱাবলৈ চেষ্টা কৰোঁ সেয়াই আৰু আজি হৈছে 23 তাৰিখ শুক্ৰবাৰ আজি ভিডিঅ'টি আপলোড কৰিম বুলি ভাবিছোঁ এতিয়া যিহেতু দেহানৰ পিছবেলা সময়কণ অলপ হৈয়ে এতিয়া অকণমান এডিট কৰি মেলি আজি আপলোড দিম বুলি ভাবিছোঁ যদি দিওঁ তেন্তে সকলোৱে মৰম দিব সেই ভিডিঅ'টিত আৰু সকলোৱে আশীৰ্বাদ কৰিব আগুৱাই যোৱাত মৰম দিব সেয়াই আৰু আজিলৈ এনেদৰে বিদায় লৈছোঁ নতুন এটি ভিডিঅ'ত আকৌ লগ পাই আছোঁ আজিলৈ বাই বাই সকলোৰে ভালে থাকক সকলোৰে স্বাস্থ্য কামনা কৰি দিওঁ